নমস্কাৰ সকলোকে দেখিছে মোৰ কিতাপ তেজেৰে লুটুৰি পুটুৰি 2023 আৰু 24 নাট্যবৰ্ষ ইতিহাস থিয়েটাৰৰ প্ৰস্তুতি আজি আমাৰ ছেকেণ্ডটো ফটোশ্বুট হৈ গ'ল। তিনিখন নাটক খুব এক্সাইটেড হৈ আছোঁ। ইতিমধ্যে আমি কাহিনী জানিব পাৰিছোঁ, দুই এটা সংলাপ শুনিছোঁ, গতিকে এক্সাইটমেণ্টটো বাঢ়ি গৈছে। অভিজিতে লিখিছে দুখন নাটক, কেপ্টেইন অবিনাশ আৰু মুখা পিন্ধা দৰা, আৰু এখন ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ নাটক খলনায়কৰ খং। এতিয়া অনুদয় ফটোশ্বুট কৰি আছে ষ্টুডিঅ'ত কেইবাটাও কিতাপ, মুখা পিন্ধা দৰাৰ কিতাপ এটা কৰিলোঁ। লাষ্ট কিতাপ মোৰ তেজেৰে লুটুৰি পুটুৰি কেপ্টেইন অবিনাশ, এটা ছাছপেন্স। কেপ্টেইন কুল অবিনাশ কুল, তাত কি চলিব এইখিনি গোটেইখিনি আপোনালোকে 2023 নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব। গতিকে সকলো আহিব বুলি আশা কৰিছোঁ, সকলোকে পেণ্ডেলত লগ পাম। এটা খুব ধুনীয়া প্ৰডাকশ্যন হৈছে, প্ৰযোজনা আমাৰ সুভাষ দাস ৰখিল কলিতাৰ প্ৰযোজনাৰে, মানে খুব ধুনীয়া মানে টীম হৈছে। টীম আমাৰ জীৱন হাতীকাকতি আছে, পদ্মদা আছে, নাজিমুল ইছলাম কমেডি কৰে, তেখেত আছে, নিৰ্মালী আছে, ভায়লিনা আছে, অঞ্জনা আমাৰ অৰ্চনা বা আছে। গতিকে গোটেইখিনি এটা খুব ধুনীয়া টীম এটা হৈছে। গতিকে আমি খুব এক্সাইটেড। গতিকে আপোনালোকক লগ পাম প্ৰেক্ষাগৃহত 2023-24 নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত কেপ্টেইন অবিনাশ, মুখা পিন্ধা দৰাৰ সৈতে খলনায়কৰ খং। থেংক ইউ। আজি ফটোশ্বুট কৰিলোঁ ইতিহাস থিয়েটাৰৰ, যিখিনি মানে নাটকৰ ফটোশ্বুট বাকী আছিলে। ইতিমধ্যে কেপ্টেইন অবিনাশৰ ফটোজ মুকলি কৰা হৈছে, পোষ্টাৰ্ছ, আৰু এতিয়া বাকী নাটককেইখনৰ মুখা পিন্ধা দৰা, খলনায়কৰ খং আৰু কেপ্টেইন অবিনাশৰ আৰু কেইটামান গেটআপ আছিলে। আজি হৈ গ'ল ফটোশ্বুট, খুব ভাল লাগিলে ফটোশ্বুট কৰি। আৰু অতি সোনকালে কেপ্টেইন অবিনাশ আৰু মুখা পিন্ধা দৰাৰ খুব সুন্দৰ সুন্দৰ গীত আহি আছে আপোনালোকৰ মাজলৈ। কেপ্টেইন অবিনাশৰ এটা একদম ৰকিং চং আহি আছে নীলাকাশৰ কণ্ঠত, আৰু মুখা পিন্ধা দৰা এটা ৰোমেণ্টিক চং আহি আছে জুবিনদাৰ কণ্ঠত। গতিকে আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ, আৰু আমিও গীতকেইটা শুনিছোঁ, খুব ভাল লাগিছে। অজয় দাই সংগীত কৰিছে, আৰু লগতে নাটকৰ ষ্টৰিও অলপ চলপ গম পাইছোঁ, বহুত ভাল লাগিছে। আৰু দৰ্শকে যে ভাল পাব একদম মানে গেৰেণ্টি হয়, ভাল পাবই। আৰু আপোনালোকে মৰম আশীৰ্বাদ দি যাব যাতে আমি ভালদৰে কৰি যাব পাৰোঁ। আৰু নাটকৰ ষ্টৰি অলপ চলপ গম পাই এনেকুৱা লাগিছে সোনকালে মানে আমি ৰিহাৰ্চেললৈ যাওঁ। ৰিহাৰ্চেল ষ্টাৰ্ট হ'ব জুলাইৰ পৰা। গতিকে নতুন থিয়েটাৰত এইবাৰ যাম, মানে মোৰ কাৰণে নতুন ইতিহাস থিয়েটাৰ নহয়, মোৰ কাৰণে নতুন ইতিহাস থিয়েটাৰ। কিমান এখন পুৰণা থিয়েটাৰ, গতিকে ইতিহাস থিয়েটাৰত যাবলৈ মোৰ সৌভাগ্য বুলি ক'ব লাগিব। মোৰ কাৰণে এই টিমটো নতুন হ'ব, গতিকে খুব আশাবাদী ভাল হ'ব।